ডাঙৰ আকৌ মোলো কিছুমান পালি নেতা বা কিছুমান চামচা জাতীয় মোলো মিচিং আমাৰ অলপ টানি আলো দম যে মোলো মিচিঙে ষষ্ঠ অনুসূচী পায় ইলেকশ্যন আগত কিন্তু যেতিয়া মিনিষ্টাৰাই লুটো গওঁ আৰু এলাপেচাৰ মিনিষ্টাৰ নহয় ভৈয়ান জনজাতি কল্যাণ মন্ত্ৰী মোলো ৰমেশ বেগ আৰু আগে একদম গেৰপেনেত বিজ্ঞাই জনজাতি যে শিক্ষিতৰ বিধপে অসম চৰকাৰে কেবিনেট কমিটি গঠন থাকি গঠন নাম দিয়ক প্ৰেচিডেণ্টে স্বয়ং হওক মোলোক মিচিং মিনিষ্টাৰ ৰমেশ বেগ Hello friends, sesajan official YouTube channel kami takam missing regam arung ak mangasana anna bopem kumrek surung silaka anu video sapa. So guys, nalum bulum langkan nedung silaka langsung jay ngolung kampin YouTuber ejon ko jay ngoluk missing laga so aru missing শিক্ষিতুল দক লগা পাবো অক আগম ইউটিউব দ আপলোড গেলা রুলে তুদি এদম বুলুম নলুম লঙ্কান বিলিরুন কারণ বুক লুনাম দে আদ্রন মিশন বা বু অকক ময়লা লুদুন এদম আপনালোক ভিডিও সম কাংকিলাই তো গাইস আরকা বুককা লুনাম দে কিমান দূর হইতো কিমান দূর হসা কিমান দূর মিসাঙ্গল কোনসিন কিন্তু না এমদাগম সিং লুক আন্না বো পেম সব ভিডিও সম লঙ্কান বিনাম লগা পমদুন নলু এজন को आपने कांकान पे कमेंट बिखार कांके तो का जे बुक्का लुनाम आगम से आरने मिश्चने ना कोक माला लुदुन कांकान पे आपने वीडियो काने एत्ति को दुदी कमेंट को बिखाला कांके तो काम नाम आदाक माने बुक आगम नाम दे किमान दूर हइतो किमान दूर हसा माने मोलो कोनसिन किंतु मान मोलो कोलो टॉयलेट दुन जे मोलो बिखाला कमेंट को कांके तो का बुक आगम नाम से मोलो मिसिंग जाति सब लगा पे जे एदम पे जे बुलुदुन बा दकेदुन मोला ये किंतु मान अंदा गमसिन नलुक कमेंट को तयाल दुए किमान दूर हइतो किमान दूर बुक आगम नाम दे अधिकारदान अधिक मिसारन कांकानो पे कमेंट को बिए पन्ने सेसाजन ऑफिशियल यूट्यूब चैनल जाते मेरे कोलो पे तलिक दु चलतो जे आकेलुदुं मिसिं रंगामा शिक्षितुल पायो आरो शिक्षितुल दम आपन विधानसभा इलेक्शन आवत मोलो मिसिं रंगामा पायो आको पेपार बातৰি কাকত নিউজ ললে নং বা এখন ললো যে নহয় মুলুক শিক্ষিত নহয় হেৰিহে পাব সাংবিধানিক এটা মৰ্যাদাহে পাব মুলুক স্বায়ত্ত শাসন যেমন দৰিদম আকি ৰঙামা বুজিলাম আৰু খেলি মেলি গ'ল যে ngongতে চিনে বাৰু পালে মুলুক ষষ্ঠ অনুসূচী নহয় মুলুক মিচিঙে পামল পায় সাংবিধানিক মৰ্যাদা মুলুক স্বায়ত্ত শাসন আৰু এটা আগম দেম স্পষ্ট বা মুলুক মিচিং মন্ত্ৰী ৰমেশ বেগ মোলোক আসাম এছেম্বলি লোলাত কেইবাবাৰো ক'লে তেওঁ যে মিচিংসকলে ষষ্ঠ অনুসূচী নাপায় মানে ওদাৰাঙত আকৌ মোলোক কিছুমান পালি নেতা বা কিছুমান চামচা জাতীয় মোলোক মিচিং আমাৰ অলপ টানি আলো দম যে মোলোক মিচিঙে ষষ্ঠ অনুসূচী পায় ইলেকশ্যন আগত কিন্তু যেতিয়া মিনিষ্টাৰাই লুটো গওঁ আৰু এলাপেচাৰ মিনিষ্টাৰ নহয় ভৈয়ান জনজাতি কল্যাণ মন্ত্ৰী মোলো রমেশ বেগ আর আগে একদম গেরপেনেত বিজ্ঞাই আমনে মনো আর কেবিনেট উপসমিতির প্রেসিডেন্ট আছেন বিজ্ঞাই মানে জনজাতি যে শিক্ষিতৰ বিধপে অসম চৰকাৰে কেবিনেট কমিটি গঠন থাকি গঠন নাম দিয়ক প্ৰেচিডেণ্টে স্বয়ং হওক মোলোক মিচিং মিনিষ্টাৰ ৰমেশ বেগ আৰু বিধানসভাত কৈছে যে মিচিংসকলে ষষ্ঠ অনুসূচী নাপায় কাপিল পামানে যে মোলো মিচিংটো এক ডেক গ'ল দুই চোলা দিওঁ আসামৰ যত হিচৰিত হৈ আছে মোলো মিচিংটো বোলো যদি এটা নিৰ্দিষ্ট এখন ডিষ্ট্ৰিক্টত দুমাংগাল মোলো মিচিংটোতে ষষ্ঠ অনুসূচী পামা দিওঁ কাপিল পামানে সংবিধান লগতে ছিক্স চিডিউল অসমীয়া বেমূলৰ ষষ্ঠ অনুসূচী ছিক্স চিডিউল মানে স্পষ্ট বাৰ্তাক দিয়ে একদম মানে দুকুমচুল দুনে ডিষ্ট্ৰিক্ট মামূল দুকুমচুল দুনে ডিষ্ট্ৰিক্ট মামূলৰ অপজনজাতি একদম ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰা নহ'ব আৰু একদম টেকনিকেল জামেলা ৰখি টেকনিকেল প্ৰব্লেমৰ বাবে মোলোক মিচিং মন্ত্ৰী ৰমেশ বেগ বলুদুং যে ষষ্ঠ অনুসূচী পামা কিন্তু এটা কম দেম কিন্তু মোলোক মিচিং ৰাঙাম ভূতমটো লাংগাবলা মতি নাম ভুৱন বেগৰ নেতৃত্বত চোতা কি কৈছে যে মোলোক মিচিংটোৰে ষষ্ঠ অনুসূচী পাব ষষ্ঠ অনুসূচী পামেই পাবই পাব আৰু বিধানসভা ইলেকশ্যনৰ আগত পাম কোনে চৌপাক যিহেতু মোলোক মিচিংটো ছিক্স চিডিউল নাপায় পদক লগা চৌপাক মানে কি কৈছে এটা প্ৰভিজন কৰিছে যে মোলোক মিচিংটো যদি ছিক্স চিডিউল বিলামা মোলোক মিচিংটো স্বায়ত্ত শাসন যাম
ভাৰত ভাৰত যিখন সংবিধান ভাৰতীয় সংবিধান ইণ্ডিয়ান কনষ্টিটিউশ্যন মেনশ্যন কৰিব লাগে আৰু মেনশ্যন বিনা নামনা না যে সাংবিধানিক মৰ্যাদা সুবাং অলপ মিচিং ৰক্ত তিৱা ৰক্ত হনুমান কছাৰী ৰক্ত মৰাণ মটক চুতীয়া আপু ৰক্ত আদি আদিনে স্বায়ত্ত শাসনৰ স্বায়ত্ত শাসন মোলোক একদম মানে মোলোক চেণ্ট্ৰেল চৰকাৰৰ আইন কানুনত নাই বা মোলোক ইণ্ডিয়ান কনষ্টিটিউশ্যনত নাই বা ভাৰতীয় সংবিধানত নাই যে উল্লেখ কামানে নাই উল্লেখ কামাংগা অলপ চুপাক বলে মোলোক ভাৰতীয় সংবিধান বা দিল্লী চৰকাৰে নাজানে যে মিচিংটোকে স্বায়ত্ত শাসন কৰিব আমি যে মনত স্বায়ত্ত শাসন দেম বলো যদি সংবিধানত যদি লোকসভাত যদি পাছ কৰি দিয়ে যে মিচিং এটা স্বায়ত্ত শাসনৰ ওপৰত দুৰ্গন্ধ হ'ব পাৰে আপোনাৰ মানে উল্লেখ দিবলৈ মানে যদি মোদী চৰকাৰ বা বিজেপি গভৰ্ণমেণ্টে যদি ভাবে বা মোদী চৰকাৰ কেবিনেটে যদি সিদ্ধান্ত লয় যে মিচিং কাৰিঙলো সংবিধানৰ উল্লেখ দিলে যে সংবিধান আত্মাটো দিয়ে না যে মিচিং স্বায়ত্ত শাসন কৰিব একদম না সাংবিধানিক মৰ্যাদা এমনি বলো আর সাংবিধানিক মর্যাদা কি পাওয়ার হব কি ফাংশন হব ওদকে চৌপাক লওয়া সংবিধান লৈ কামা আৰু একদম যে সাংবিধানিক মৰ্যাদা বিলাদ একদম পাচিন মানে অলপ ভাৰতীয় সংবিধানটো কোনো শিডিউল বা অনুচ্ছেদ দফা বা ধাৰা বিনক পচিন কামা নাই কিন্তু লুডুমুম না সাংবিধানিক মৰ্যাদা দিব কিন্তু এটা কিমান সম্ভৱ হ'ব ওদকে কোনো গ্যাৰাণ্টি নাই আমি যে মুঠতে মোলো ধৰি ল'ব পাৰোঁ যে মোলো মিচিং ষষ্ঠ অনুসূচী নাপায় কাপিলা যে মোলো আগের টাইম গিয়ে পায় না মিনিস্টারটা দোদাতমং যেতিয়া মিচিঙে শিক্ষিতুল পায় না একদম পায় এটা সম্পূর্ণ মিছা কথা আর পায় না চৰকাৰে মিচিং টানি যদি আশা লুঙা মোলো এটা চিহ্ন এটা মানে লঙাম ইউমা বা দাগলা দুংগে মানিং কানা বলে মানে মিছা কথা আমি মোলো চৌপাক মিচিং শিক্ষিতুল পায় না কাপি পইচা দিওঁ চৌপাক মোলোকে দুটা ইলেকশ্যন আহি আছে এটা হ'ল MSC ইলেকশ্যন আৰু আন এটা হ'ল পঞ্চায়ত ইলেকশ্যন আৰু তাৰপিছত বিধানসভাতো নিয়ম মাচুন কৰি আকৌ নিয়ম কত ক'ব লাগিব আকৌ শিডিউল টাইম লোকে আমাৰ ভোট টাইম চাই দিয়ে ৰাজনীতি আপটোপে গিলাৰে চৰকাৰী জনজাগৰণ মঞ্চত গিলাৰে চৰকাৰী বিজেপি গিলাৰে চৰকাৰী কংগ্ৰেছ লগ গিলাৰে চৰকাৰী AGP গিলাৰে আৰু আদান্ত গুপিত গ্ৰীণ বোলো ভোট দাম বনি নিগম বা ধৰাই গ'ল দলাং কুমাই গতিকে মানে শিডিউলকো আকৌ লেংকান কৰিব মানে মানিক আপনার মানে অকল জেগাত লোকাল লোক যে শিডিউল পায় না মনবাঙ্গাম ইয়ার কানাম করে লুদুম যে মিচিং শিডিউল পায় আর একদম মনবাঙ্গাম মান করে কালা লুদুম যে সাংবিধানিক মর্যাদা পাব আর মিচিং শিডিউল পাম ষষ্ঠ অনুসূচী পাম নাম দলো জেগায় আমরা পাই নাই গণেশ পেয় কিন্তু বিধানসভাত তো মিছা কথা ক'ব নোৱাৰে কাটিলে গোটেই অল আসামত লাইভ ব্ৰডকাষ্টিং চলি থাকে আৰু এছেম্বলিৰ মিছা নাম কোনো নিয়ম নাই গতিকে গণেশ পেগুৱে স্বীকাৰ কৰিবলৈ বাধ্য হ'ল যে মিচিঙে ষষ্ঠ অনুসূচী পাম এমনি নলো আপুনি মেলো চৰকাৰী কংগ্ৰেছ বিলি নিতক BJP বিলি নিতক AGP বিলি নিতক জনজাগৰণ বিলি নিতক গণশক্তি বিলি নিতক বা MJP বিলি নিতক কিন্তু মিছাকৈ ষষ্ঠ অনুসূচী পায় শিডিউল পায় মিচিঙে শিডিউল দলে কাই আকৌ ডাঙৰ পলাং কৰি দল পলাং আপনার আমরা মিচ্ছে তাকে বুলুমিং ভোট বিলি আমরা কংগ্রেস লুগেলা BJP লুগেলা AGP লুগেলা গণশক্তি লুগেলা টানি ভোট বিলাং কিন্তু ষষ্ঠ অনুসূচী পায় না কেতিয়াও ভোট বিয়কা আৰু সাংবিধানিক মৰ্যাদা আমি পায় না কেতিয়াও বিয়কা আৰু যদি পাৱাৰ কাৰণে যদি মিনিষ্টাৰ কাম ল'ব পাৱাৰ কাৰণে শক্তিশালী নেতা হোৱা হ'লে বোলো কিছুমান কাম বোলো কৰিব পাৰিলেহেঁতেন যেনিবা উদাহৰণ হিচাপে বড়োলেণ্ড যেতিয়া হৈছিলে প্ৰথম BTC চুক্তি অত বড়োক আছিল ওলং কাম পৰা গোটেই আসামত দুপিত টানি বড়ো টানিয়েনো অকল কাম একদম ডিমা হাছাও ডিষ্ট্ৰিক্টতো আছে কাৰ্বি আংলং ডিষ্ট্ৰিক্টতো আছে ধেমাজিত আছে লখিমপুৰ আছে ডিব্ৰুগড় আছে তিনিচুকীয়াত আছে অকল কাম আপো লৈ লওঁ ব্লুকাচিন দুই চুলুঙে কিন্তু বড়োলেণ্ড BTC চুক্তি হোৱাৰ পিছত বড়োকে কিছুমান জিলা সৃষ্টি কৰিলে যাতে স্বায়ত্ত শাসনটো বা শিডিউলটো ল'ব পাৰে আপোনাৰ আদাম্পা বোলো বহুত ডিষ্ট্ৰিক্ট গঠন কৰিলে আসাম চতুৰ্থ ডিষ্ট্ৰিক্ট কামাঙাটা বা বড়োলেণ্ড গঠন ডক্টৰ পাম ডিষ্ট্ৰিক্ট প্ৰজেক্ট আদাম্পা ডিষ্ট্ৰিক্ট সৃষ্টি কৰি বোলো BTC বড়োলেণ্ড ল'লে
Amnya ngolong etang tu lasin atu pakkan tani jadi nol pagdang mulu. TMB ke pagdang mulu. Ronul ke pagdang mulu. Bobon ke pagdang mulu. Mising ke ram loy la okol mising tu je ram belum loy digiu gela district ko kotham tak. District ko kotham gela sok siksi dundam la to. Dala elang na ke thau no kabila nyam bulu khatat. Bulu ka tene ko buddhi nai. A bulu ka tene ko power nai. Matro bulu MLA o pilera minister o pilera hete koibo pare aru odok laga moi age desan gera dum aru soba eta aru eta পাঠক সাংবিধানিক মৰ্যাদা আৰু 6 শিডিউল হল মানে প্ৰায় সম্পূৰ্ণ এখন চৰকাৰৰ নিচিনা মানে সম্পূৰ্ণ এটা ষ্টেটৰ নিচিনা আৰু 6 শিডিউল মাত্ৰ পুলিচ ডিপাৰ্টমেণ্ট বাদ দি বাকি এতে ডিপাৰ্টমেণ্ট দুলি ষষ্ঠ অনুসূচীৰ স্বায়ত্ত শাসন পাৱাৰ আপুনি বিকঞ্চ পাৰে অসম চৰকাৰৰ কোনো পাৱাৰ নাথাকে মাত্ৰ পুলিচ বিভাগৰে অসম চৰকাৰৰ হাতত থাকে যদি অধ্যক্ষ ডিপাৰ্টমেণ্টৰ লালিন নিৰাগী অলপ লালিন নাথাক স্বায়ত্ত শাসন দিয়ে অকল নিজে বোলো বাজেট প্ৰস্তুত কৰিব পাৰে নিজৰ ফান আহে চৰকাৰ দিল্লী অসম চৰকাৰক ডাইৰেক্ট স্বায়ত্ত শাসন ল'ব 6 শিডিউল স্বায়ত্ত শাসন ল'ব পইচা পিঙাৰে আৰু একদম অকল কাপ খৰচ দিয়ে লাম্বাল খৰচ দিয়ে স্কুল মকল খৰচ দিয়ে মুৰংকুম মকল খৰচ দিয়ে নামঘৰ মকল খৰচ দিয়ে একদম স্বায়ত্ত শাসন দিয়ে আৰু স্বায়ত্ত শাসিত পৰিষদে সম্পূৰ্ণকৈ বোলো ডিচিশ্যন ল'ব পাৰে একদম সম্পূৰ্ণকৈ আৰু যদি চাকৰি এমচিন বিলি মানে শিক্ষকৰ পদ ইমান সৃষ্টি কৰি বা অমুক PWৰ ইমান পদ সৃষ্টি কৰি বা বান নিয়ন্ত্ৰণ বিভাগত ইমান পদ সৃষ্টি কৰিম পঞ্চায়তত ইমান পদ সৃষ্টি কৰিম মানে বোলো নিজে সৃষ্টি কৰিব পাৰে আৰু নতুন ডিপাৰ্টমেণ্টটো বোলো খুলিব পাৰে 6 শিডিউল স্বায়ত্ত শাসন কিন্তু সাংবিধানিক মৰ্যাদা স্বায়ত্ত শাসন এটা সম্পদ চৰকাৰৰ পৰা ভাৰতীয় সংবিধানৰ নাই কিন্তু আত্মমূলক বিমূল যদি মিচিং স্বায়ত্ত শাসন কৰি মিচিং স্বায়ত্ত শাসিত পৰিষদ কৰোঁ না যদি আলু মূলো হয়তো চুবাক যেনেকৈ কাম কৰি আছে ষ্টেট গভৰ্ণমেণ্টৰ পৰা পইচা দিম ষ্টেট গভৰ্ণমেণ্টে এটা নিৰ্দিষ্ট বোলো নিৰ্দেশনা থাকে যে ফিচাৰী উন্নয়ন মিচিং স্বায়ত্ত শাসিত পৰিষদ ইমান লাখ টকা দিছোঁ লামটা মচুনাটোক ইমান লাখ টকা দিছোঁ দিব কিন্তু অদককে মানে ইফাল সিফাল কৰিব নোৱাৰে লাম্বা উন্নয়ন লাম্বা মনাটো বিটামূল লাম্বাৰ মনা পায় ফিচাৰী উন্নয়ন বিটামূল ফিচাৰী আৰু মন নাপায় কমিউনিটি হল মনাদত বিটামূলক কমিউনিটি হল আৰু মনা পায় অদক ইফাল সিফাল কৰিব কিন্তু ষষ্ঠ অনুসূচী মানে নিজৰ স্বাধীনতা থাকে মাত্ৰ পুলিচ বিভাগতে আসাম গভৰ্ণমেণ্টৰ হাতত থাকে বাকী আসাম গভৰ্ণমেণ্টক অতি পাৱাৰটো দি ষষ্ঠ অনুসূচী স্বায়ত্ত শাসিত পৰিষদে পাৱাৰ দাম বিকন্তি বেগদাং আমি বোলো মিচিং লগা আগে মচু শুনা পায় আগ চৰকাৰ কমিন লাগিলে একদম চৰকাৰে আদেশ নিৰ্দেশ লওক আসাম চৰকাৰক আকৌ পাৰ্মিশ্যনকো লাল দুলাং বোলা অমুক তমুক লাল দুলাং বোলা একদম বিন স্বায়ত্ত শাসনটো মালা মোলো মিচিং আমাৰ মিমাৰা মমাঙাই যায় আৰু একদম বিন স্বায়ত্ত শাসন নামটো মোলো হিতেশ্বৰ শইকীয়াংক দিন নবই পাত হ'ব আমি চুপাৰ আকৌ অন্য আকৌ স্বায়ত্ত শাসনকো মাতি নাম যদি একদম যদি চলাইলা দুপাই আমি বোলো ৰাগামা হুপাক ইৰ ডেংগৰ নাম আগম কৰি মিছে মোৰ মিচিং 6 শিডিউল কেতিয়াও নাপায় মোৰ মিচিং মন্ত্ৰীয়ে স্বীকাৰ কৰিলে গতিকে 6 শিডিউল পায় না আৰু 6 শিডিউল লাগাং ভোটন বিলগন চাই কৰিম বিয়কা 6 শিডিউল লাগাং মিমাং মকা বুলেন ডাঙৰ চাই কৈছিং বিলেন জকা চুপ মানে বলুং নেতৃত্বত বিশেষকৈ হয়তো চৰকাৰী অন্য নেতাংক কিবা এটা তাৰ সলিউশ্যন বা সমাধান সূত্ৰ এটা উলিয়াব পাৰে যদি বেলেগ লিডাৰ হয় কিন্তু বুনি দিনত কেতিয়াও ষষ্ঠ অনুসূচীৰে নহয়গৈ আৰু কাপিলাং আগে নাম কেইখন টানিত বুগাই মোলোক মিচিংমতীৰ অনুষ্ঠিত কৰি বুগাই কিন্তু নিজে স্বীকাৰ কৰিছে যে মিচিং 6 শিডিউল পামাব বোলো কেতিয়াও পামাব বিধানসভাত কৈছে যেতিয়া কেতিয়াও নাপায় 6 শিডিউল ৰমদান নাম কিনা বংগা আৰু বিধানসভা মিছা কথা কেতিয়াও ক'ব নোৱাৰে কিয়নো চব বস্তু ৰেকৰ্ডত থাকে গতিকে কেতিয়াও মিছা কথা ক'ব নোৱাৰে আৰু পামাৰো গাল মিচিঙৰ 6 শিডিউল নাম পামাৰো গালক মিচিঙৰ 6 শিডিউল পামাব নাম স্পষ্টভাৱে দুটাক একদম আবাম নাম মনোবিনো আৰু চুপাকে বাটা খমাৰো আপোনাৰ দলো ইগৰো নে মিচিঙে আকৌ মিমাং মই না 6 শিডিউল লেগাং যায় না এটা সম্পূৰ্ণ মিছা সেইটো একেবাৰে ৰাজনৈতিক মানে মাত্ৰ গাদী দখলৰ স্বাৰ্থত একদম ইগৰো আৰু অলপ কিনে পা না লিডাৰ খোজে বুলুচিন কিনা যে মিচিঙৰ 6 শিডিউল পামাং গমচিন কিন্তু বোলো যে পাৱাৰ অফ চৰকাৰ নাম লাগা চৰকাৰবিলাক পুংকেৰাম পেট গাবলা নাম লাগা
yo sampai mungkin tidak paham aku opan panji kumalang ugone puye amna pa gulu kungkera sokan nam dagang pa bata gam nai go roi na jango ekuma muno ronus bu jodi kindaga এবং শিক্ষিতুলাম পামাগন ভুবন বকা পারা গম নু গলাঙ্কা আদা হল সম্পূর্ণ মিসিং রাঙা ইয়ান্না মাগমা আদা কনরু রাঙা ভুবনে মা রনজিং মা টিম পিকে বুদান বিরাং মনো বিদগা কিন শিক্ষা সিলু লাগা বুদান বিং শিক্ষা লাগা নিমাগাম মদুম বিং নেতৃত্ব নন কেতিয়াও লুক আর আদা সম্পূর্ণ মিছা কথা আর রাজনৈতিক দল সরকারি মানে নেতা হিসাবে ভাল পালে বুক নামত ভোট দিব লাগে বা অকাই দলক ভাল পালে দলটো কম হিচাপে ৰাজনীতি কৰিব লাগে ভোট দিব লাগে বা ভোট কালেকশ্যন কৰিব লাগে কিন্তু মিচিং জনগোষ্ঠী বা মিচিং জাতি আমনা ৰঙাম লগা আপনার কেতিয়াও মিছা কম কম লুব এবং আৰু চৰকাৰী মেনচুৰুং একদম পাক লুব ৰাখমচিন ৰঙামা তাইয়ে এবং কামনা নাম আপুং ৰঙাম লুবা চাৰ ৰঙামা